বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানুহ বদমাছি মানুহ হাই কোৱা হাই 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 হেল্ল' কি খবৰ? আজি এটা মই আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। ইয়াতে মই 700 গ্ৰাম চিকেন ধুই লৈছোঁ। এইখিনি এতিয়া মই মেৰিনেট কৰিম। মেৰিনেট কৰিবৰ কাৰণে ইয়াতে মই দৈ 2 চামুচ লৈছোঁ। এয়া চিকেন মছলা 2 চামুচ, জিৰা পাউডাৰ 2 চামুচ, হালধি 1 চামুচ, কাশ্মীৰী লাল মিৰ্চ আৰু নিমখ আৰু এইখিনিতে নেমু। আৰু এইফালে মই আদা নহৰু দেখুৱাই দিছোঁ কিমান ল'ম, কিন্তু এতিয়া আমাক এইখিনি নালাগে। প্ৰথমে মই দৈখিনি ইয়াতে দি ল'ম, তাৰপাছত বাকী মছলাখিনি দি দিম আৰু নেমুখিনি চেপি দিম। এইখিনি ভালদৰে মই মিলাই ল'ম যাতে মছলাখিনি চিকেনত ভালদৰে লাগি যায়। এতিয়া মই ইয়াতে দিম মিঠাতেল 2 চামুচ। মিঠাতেল দি ভালদৰে আকৌ সানি ল'ম। এইখিনি এতিয়া মই আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰলৈ ফ্ৰিজত ৰাখি থ'ম। এতিয়া মই ইয়াতে লৈছোঁ 5টা ডাঙৰ চাইজৰ পিঁয়াজ, 2টা আলু ডাঙৰ আৰু 2টা বিলাহী। এইখিনি ভালদৰে মই কাটি ল'ম। এইফালে মই এখন কেৰাহী বহাই লৈছোঁ আৰু গেছটো অন কৰি দিছোঁ। এইফালে মই এয়া আদা নহৰুখিনিও পিচি ল'লোঁ আৰু এইফালে এয়া ছাইডত এয়া ছাগলীৰ চৰ্বি লৈছোঁ মই। ছাগলীৰ চৰ্বি দি মাংস বনালে বহুতেই সোৱাদ লাগে খাবলৈ। আৰু ইয়াতে মই লৈ লৈছোঁ 150 গ্ৰাম তেল। ইয়াতে মই প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ম। মোৰ আলু ফ্ৰাই কৰা হৈ গৈছে। এইখিনি এতিয়া মই কাঢ়ি ল'ম। আৰু ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু দিছোঁ তেজপাত। এইখিনি ভালদৰে মই ভাজি ল'ম আৰু তেলতে মই ছাগলীৰ চৰ্বিখিনিও ভাজি ল'ম, যিহেতু চৰ্বিৰ পৰা অলপ তেল ওলায়। সেয়া মই ছাগলীৰ চৰ্বিটোও ভাজি ল'লোঁ আৰু পিঁয়াজো গলি গৈছেগৈ। একেখিনি তেলতে সকলোখিনি ভাজি ল'লোঁ আৰু ইয়াতে মই দি দিছোঁ আদা নহৰুৰ পিচাখিনি। আদা নহৰুৰ পিচাখিনি দিছোঁ তেলত কিয়, কাৰণ নহৰুৰ কেঁচা গোন্ধটো যাবৰ কাৰণে। এতিয়া এইখিনি ভালদৰে লৰাই দিম মই। এতিয়া ইয়াতে মই দি দিছোঁ 2টা কাটি থোৱা বিলাহী আৰু জলকীয়া 3টা। জ্বলা অকণ মাংসত হ'লে খাই ভাল লাগে, সেইকাৰণে মই 3টা দিছোঁ। আপোনালোকে খাব পৰা মতে দিব পাৰে। ইয়াতে মই অকণমান হালধি পাউডাৰ আৰু অকণমান নিমখ দিম, কিয়নো মাংস মেৰিনেট কৰি থওঁতে আমি সকলোখিনি মছলা দিয়ে থোৱা আছে তাত, সেইকাৰণে। আৰু এইখিনি মই ভালদৰে লৰাই ল'ম এতিয়া। মছলাৰ পৰা তেল বিৰিঙালৈকে মই এইখিনি ভাজি ল'ম। মোৰ যিহেতু মছলাৰ পৰা তেল বিৰিঙি উঠিছে, এতিয়া মই মেৰিনেট হৈ থকা মাংসটো ইয়াতে দি দিম আৰু ফ্ৰাই কৰি থোৱা আলুখিনিও মই ইয়াতে দি দিম। ইয়াত কোনো পানী দিব নালাগে এতিয়া। এইখিনি এনেকৈ লৰাই থাকিলেই হ'ল। এতিয়া এইখিনি মই ঢাকি দিম অলপ সময়ৰ কাৰণে। সেয়া চিকেন সিজিছেই। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে তলত ধৰি যাব। ইয়াতে মই এতিয়ালৈ কোনো পানী দিয়া নাই।
যিহেতু মাংসৰ পৰা পানী ওলায় আৰু পিঁয়াজটো গলি গ'লে এটা পানীৰ দৰে হৈ পৰে, সেইকাৰণে মই ইয়াত পানী দিয়া নাই। মাংসটো সিজিলে ইয়াতে মই এতিয়া দি দিম 1 কাপ পানী। আমি যিহেতু অলপ গ্ৰেভি খাই ভাল পাওঁ, সেইকাৰণে মই পানী কমকৈ দিছোঁ। আপোনালোকে পাৰিলে আৰু 1 কাপ দিব পাৰিব। এইখিনি এতিয়া মই ভালদৰে লৰাই দিম আৰু উতলিবলৈ দিম অলপ সময়। এয়া মাংসখিনি উতলিলে। এতিয়া মই ইয়াতে অলপমান গৰম মছলা পাউডাৰ দিছোঁ, একেবাৰে শেষত দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম, তাৰ আগতে মই ইয়াতে দিছোঁ কেঁচা ধনিয়া। মোৰ চিকেন ৰেডি, খাব পৰা হৈ গ'ল। আপোনালোকেও এনেকৈ ছাগলীৰ চৰ্বি দি খাই চাবচোন, বহুতেই সোৱাদ লাগে আঞ্জাখন খাই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।